নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকে থাম্বনেইলত ঠিকেই দেখিছে যে শিক্ষক আৰু কৰ্মচাৰীসকলৰ এনুৱেল ৰিপৰ্ট বিচাৰিছে আমাৰ শিক্ষা বিভাগে। হয় ছাৰ বাইদেউসকল, যোৱাকালি আমাৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন ফালৰ পৰা এখনি নটিছ আহিছে আৰু ইয়াত ছাবজেক্টত লিখিছে ইছ্যু অফ গভৰ্ণমেণ্ট নটিফিকেশ্যন লিখিছে। ছাৰ, উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবভ, আই এম to enclose here with a copy of government notification vide under reference as received from the government to maintain the rules and procedure as per chart A before issuing of annual confidential report against the officers and staffs under elementary education. হয় ছাৰ বাইদেউসকল, ইয়াত কোৱা হৈছে যে প্ৰত্যেক কৰ্মচাৰীসকলৰ এনুৱেল কনফিডেন্সিয়েল ৰিপৰ্ট তৈয়াৰ কৰাৰ আগতে আমাৰ চাৰ্ট এটো ফ'ল' কৰাৰ কথা কোৱা হৈছে। আৰু চাৰ্ট এটো ঠিক এনেধৰণৰ যে ডেজিগনেশ্যন অফ অফিচাৰ, SI অফ স্কুল আৰু তেখেতৰ এনুৱেল কনফিডেন্সিয়েল ৰিপৰ্ট তৈয়াৰ কৰিব BO আৰু ৰিভিউ কৰিব DO আৰু একচেপ্ট কৰিব ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন। ঠিক তেনেদৰে হেডমাষ্টাৰ ইন আপাৰ প্ৰাইমাৰী স্কুল এনুৱেল কনফিডেন্সিয়েল ৰিপৰ্ট তৈয়াৰ কৰিব SI অফ স্কুল, ৰিভিউ কৰিব BO আৰু একচেপ্ট কৰিব DO। ঠিক তেনেদৰে এছিষ্টেণ্ট টিচাৰ ইন LP UP স্কুল এনুৱেল কনফিডেন্সিয়েল ৰিপৰ্ট ৰেডি কৰিব SI অফ স্কুল, ৰিভিউ কৰিব BO আৰু একচেপ্ট কৰিব DO। হয় ছাৰ বাইদেউসকল, ইয়াৰ কথা এইটো কথা স্পষ্ট হৈ গৈছে যে এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা অহা বছৰ 31 মাৰ্চলৈকে এইটো যিটো আপোনাৰ ফাইনেন্সিয়েল ইয়াৰ হ'ব, সেই ইয়াৰত সকলো কৰ্মচাৰী, শিক্ষকসকল হওক বা SI সকল হওক, তেখেতসকলৰ এনুৱেল কনফিডেন্সিয়েল ৰিপৰ্ট তৈয়াৰ কৰা হ'ব আৰু এইটো আপোনাৰ ডিপাৰ্টমেণ্টে চালি জাৰি চাব। বন্ধু বান্ধৱীসকল, আজিৰ নিউজটো এইটোৱে আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।